আপুনিও নিজে লং টাইম এক্সামৰ প্ৰিপাৰেশ্যন কৰি ভাগৰুৱা হৈছে নেকি? ভাবিছে যে এতিয়া আৰু মোৰ দ্বাৰা নহ'ব, ষ্টপ কৰি দিওঁ। এক্সামৰ নামত আমাৰ প্ৰায়ে হয়। চ' টাইম মেনেজমেণ্ট ভালকৈ কৰক আৰু ৰাতিপুৱা সোনকালে উঠক। সোনকালে উঠি এটা ৰানিং কৰি নিজকে কওক আই কেন ডু ইট। চ' আপুনিও কৰিব পাৰিব। বাছ লাগিব মনৰ আত্মবিশ্বাস। অলপ থাকক আৰু নিজৰ এটা সৰু সৰু গ'ল ছেট কৰি লওক আৰু এনেকৈ টেবুলৰ লগত নোটপেডত লিখি লওক আৰু সেই গ'লটো ট্ৰাই কৰক পুৰা। সেই গ'লটো যেতিয়া আপুনি ট্ৰাই কৰিব দিনটোত যিমান নহ'লেও আপুনি 80% এটলিষ্ট টাৰ্গেটৰ পিনে ধ্যানত থাকিব। এনেকৈ লাহে লাহে কৰোঁতে আপোনাৰ চাব অভ্যাসত পৰিণত হ'ব আৰু ক্ৰমান্বয়ে আপুনি এদিন দুদিনকৈ লাহে লাহে নিজৰ টাৰ্গেটত আগবাঢ়ি গৈ থাকিব আৰু এটা ফাইনেল ডেষ্টিনেশ্যনলৈ লাহে লাহে আপোনাৰ গ্ৰাফ ওপৰলৈ গৈ থাকিব আৰু তাৰপিছত আপুনি চাব যে আপোনাৰ ড্ৰিম কমপ্লিট হ'ব ধৰিছে। খালি মাত্ৰ লাগে আপোনাৰ আত্মবিশ্বাস আৰু গিভ আপ নকৰা আৰু নিজৰ সপোনৰ প্ৰতি লক্ষ্য ৰাখক। ডু লাইক এণ্ড ছাবস্ক্ৰাইব মাই চেনেল।